Hey guys, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি গাইজ বহুত বেছি গৰম পৰিছে, তাৰ বাবে আজি মই পইতা ভাত খাবলৈ লৈছোঁ। আৰু ইয়াতে জলকীয়া, পিঁয়াজ, আলু পিটিকা, তাৰপাছত আলু ফ্ৰাই ধুনীয়া কৰি লৈছোঁ। ইয়াৰ বাবে একো ক'বলগীয়া নাই গাইজ, আপোনালোকে কমেণ্টত জনাব কোনে কোনে এনেকুৱাকৈ খাই ভাল পায়। বহুত বেছি গৰম বাবে গাইজ এনেকুৱাকৈ খাবলৈ লৈছোঁ, বহুত টেষ্টি হয়। চ' লাজ কৰিবলগীয়া একো নাই যে পইতা ভাত খাইছোঁ, মাজে সময়ে মই খাওঁ, মানে গৰম পৰিলে খাওঁ। বেছি গৰম পৰিলে মোৰ ইণ্টাৰেষ্ট লাগে বেছি খাই, বহুত বেছি ভাল পাওঁ। আৰু আপোনালোকে কোনে কোনে খাই এনেকুৱাকৈ ভাল পায় মোক জনাব। আৰু ইয়াতে আলু পিটিকাৰ লগত যদি শুকান জলকীয়া কেইটামান ভাঙি লোৱা হয়, একদম খাই মজা লাগে। মানে মোক মাংসও নালাগে, ইমান মই টেষ্টি পাওঁ। এনেকুৱাকৈ খাই ল'ব, আৰু খাই পিনি অকণমান এনাৰ্জিটো বঢ়াব লাগে, তাৰ বাবে মানে খাবলৈ লৈছোঁ। এইকেইটা দিন ভাত চাত বেছি খোৱা হোৱা নাই, মানে এনেকুৱাকৈ চাটনি পালে জলকীয়া তলকীয়া লৈ ধুনীয়া খাই মস্তি লাগে। আৰু ভাত কেইটামান বেছিকৈ খোৱা যায়, মাংস হ'লে মানে খোৱা যায় এভাৰেজ, বাট এনেকুৱাকৈ যদি চাটনি এনেকুৱাকৈ পইতা ভাত ধুনীয়াকৈ খোৱা যায়, তেতিয়াহ'লে বেছি মজাই বেলেগ হৈ যায় গাইজ। আৰু মোৰ মিনি ব্লগছলৈ সকলোকে স্বাগতম। যিয়ে নতুন নতুন আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনে কোনে খাই এনেকুৱাকৈ ভাল পায় মোক কমেণ্ট বক্সত নিশ্চয় জনাব গাইজ। বাই বাই, তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। থেংক ইউ।